মোৰ ইউটিউব চেনেল JBS ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰম্ভ কৰিব লৈছোঁ মোৰ অন্য এটি ভিডিঅ'। এতিয়া সময় পাই গধূলি 7মান বাজিছে। আমি সপৰিয়ালে যাব ওলাইছোঁ অকণমান ঢেকীয়াখোৱা নামঘৰলৈ পবিত্ৰ ভাদ মাহৰ উপলক্ষে। তাত গৈ আপোনালোকক অকণমান ৰাতিৰ পৰিৱেশটো দেখাব চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগে তেন্তে হ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাব নাপাহৰিব। ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ফাইনেলি আমি আহি ঢেকীয়াখোৱা এয়া দেখিছে বৰনামঘৰৰ গেটৰ মুখেদি সোমাই যাব লৈছোঁ। ইয়াতে আহি পাই আমি শৰাই সামগ্ৰী সকলোখিনি লৈ ল'লোঁ। লোৱাৰ পিছতে সেয়া আমি শৰাই সামগ্ৰী লৈ নামঘৰৰ ভিতৰত গৈ আছোঁ। এয়া পুথি পঢ়া কাৰ্য আৰম্ভ হৈ আছে, আপোনালোকে শুনিছে। ইয়াতে আমি শৰাই সামগ্ৰীখিনি অৰ্পণ কৰিলোঁ। শৰাই সামগ্ৰীখিনি অৰ্পণ কৰাৰ পিছত আমি ইয়াত চাকি জ্বলাবলৈ গৈ আছোঁ। খুব এটা সুন্দৰ পৰিৱেশ। ইয়াত যথেষ্টখিনি মানুহৰ সমাগম হৈছে। যিমান পাৰিছোঁ আপোনালোকক অলপ দেখাই যাব চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক। মোৰ ডাঙৰ ল'ৰা সি অকণমান কেমেৰাত ওলাব টান পায়, সেইকাৰণে সি অলপ আঁতৰি গৈছে। ইয়াতে আমি সেৱা ল'লোঁ, লৈ অকণমান বাহিৰত ওলাই আহিছোঁ। নামঘৰৰ পিছফালে এটা খুব সুন্দৰ পুখুৰী আছে। পুখুৰীটো অকণমান চাওক ৰাতি কি সুন্দৰ লাগিছে। এয়া হ'ল মাধৱদেৱে ভৰি ধোৱা মহাভাগ। মোৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখাইছোঁ, তথাপিও আকৌ দেখাব চেষ্টা কৰিছোঁ। এয়া চাওক কি সুন্দৰকৈ সজাই থৈছে।
এয়া চাকি জ্বলোৱা ঠাইডোখৰৰ অকণমান সুন্দৰ এটা ভিডিঅ' ক্লিপ দেখাব চেষ্টা কৰিছোঁ। চাওক কি সুন্দৰ লাগিছে। এয়া হ'ল বাহিৰৰ বজাৰৰ পৰিৱেশ। এয়া নাম আৰম্ভ হৈ গ'ল। এয়া নাম লৈ আছে নামঘৰৰ ভিতৰত। যদি বহিবলৈ সুবিধা পাওঁ তেন্তে হ'লে ইয়াতে অকণমান বহিম, নামৰ অন্তৰলৈকে, নাম শেষ হোৱালৈকে মানে। নামঘৰৰ বাহিৰতে অকণমান বহিবলৈ সুবিধা পালোঁ, সেয়েহে নামৰ অন্তৰলৈকে অকণমান বহিলোঁ। এয়া নামৰ শেষত আমি প্ৰসাদ ল'বৰ কাৰণে লাইন লৈ আছোঁ, কাৰণ নামঘৰৰ ভিতৰত বহিলে ভিতৰতে পায়। আমি নামঘৰৰ পৰা ওলাই আহিলোঁ। ভিডিঅ'টো ইমানখিনি আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। এতিয়ালৈ বাই বাই, লগ পাম অন্য এটি ভিডিঅ'ত।